হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে সকলোৱে আৰু মোৰো ভাল। আজি সকলোৰে ঘৰত কাম হৈ আছে নহয়নে বাৰু? আজি যিহেতু দীপাৱলী, আমাৰো ঘৰত বহুত কাম জানেনে? আজি দিনটো আজৰিয়ে পোৱা নাই। আজি দীপাৱলী উপলক্ষে কিনো হ'ল ভিডিঅ'টিত অকণমান দেখাই দিওঁ। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। যিসকলে চাই ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত যিসকলে চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু এইয়া চাওকচোন, মই ঘৰ লেপি আছোঁ। আজি যিহেতু দীপাৱলী, গধূলিকৈ চাকি বন্তি জ্বলোৱা হ'ব, সেই গতিকে ঘৰ দুৱাৰ চাফা কৰি এনেদৰে খোচা কৰি লৈ চাকি বন্তি জ্বলালে ভাল লাগে। সেইবাবে মাটি আৰু গোবৰ মিহলাই মই এনেদৰে পাকঘৰটো লেপি আছোঁ। এটাই ৰুম বাৰু, আৰু আপোনালোকৰ ঘৰতো বাৰু এনেদৰেই কাম বন চলি আছে নহয়নে? মোৰো এয়াই হৈ আছে। আৰু এইয়া মই পাছবেলা হ'ল চোতাল পদূলি সাৰি আছোঁ। গছৰ পৰা ৰাতিপুৱা সাৰিছিলোঁ যদিও বহুত পৰিলে, গছ ওচৰতে ঢেৰ আছে যে, আৰু সেইবাবে অকণমান সাৰি দিছোঁ। এইবিলাক চাওক, লাঠি খৰি কি পৰি আছে, মই সেয়া চফা কৰি আছোঁ। মানুহজনক গালি পাৰি তেওঁ মানে কিয় ইমান দেৰিলৈকে এইবিলাক আঁতৰাই দিয়া নাই, আৰু তেওঁ বাৰু কামতেই বিজি, মইহে খং কৰি আছোঁ। আৰু এইবিলাক স্বামী স্ত্ৰীৰ মাজত খং অভিমান, সৰু সুৰা খং অভিমান থাকেই দিয়কচোন। আৰু এনেদৰেই সংসাৰখন পাৰ হ'ব নহয় জানো? এনেদৰে খং অভিমান থাকিলে মৰম চেনেহো থাকে। আৰু এইয়া মানুহজন আৰু খুৰাৰ ল'ৰাটোৱে বিজি কলগছ পুতাত। আপোনালোকেও বাৰু এইটো সময়ত কলগছ পুতি আছে। খুৰাৰ ল'ৰাটোৰ কিন্তু একেবাৰে মন নাছিলে। মানুহজনে মানে ককায়েকে জোৰ কৰি ভায়েকক মাতি এনেদৰে কাম কৰাই আছে। তাৰ মানে যিহেতু সি হোষ্টেলত থাকে, 2 এদিনৰ কাৰণে ছুটীত আহে ঘৰলৈ, লগৰবিলাকক বহুত দিনৰ মূৰত লগ পাই খেলাত বিজি হৈ আছে। সেইবাবে তাৰ কৰিবলৈ মনেই নাছিলে, কিন্তু ককায়েকে জোৰ কৰি মাতাত অকণমান কৰি দিলে আৰু গুচি গ'লেই নহয় সেয়া। আৰু গধূলিকৈ ইয়াতেই চাকি জ্বলোৱা হ'ব। এইয়া গধূলি হৈ গ'ল আৰু মই চাকি লৈ কলগছৰ তললৈ চাকি জ্বলাবলৈ গৈ আছোঁ। আৰু আজি সকলোৰে ঘৰৰ পদূলিৰ মুখে মুখে, ঘৰে ঘৰে চাকি জ্বলিছে। এনেদৰে চাকিৰ পোহৰে পৰিৱেশটো মুখৰিত হৈছে, ইমান ভাল লাগে নহয়নে বাৰু আজিৰ দিনটোত। আৰু এনেদৰেই চাকি আমি দীপাৱলী আজি উদযাপন কৰিলোঁ। আপোনালোকেও কেনেদৰে কৰিলে বাৰু? আমাৰ সাধাৰণ জীৱন তেনেই, আৰু সাধাৰণভাৱেই জ্বলাইছোঁ, সাধাৰণভাৱেই দীপাৱলী উদযাপন কৰিলোঁ। আৰু এটা কথা মন কৰিছেনে, আমাৰ খুৰীয়েও জ্বলাই আছে চাকি, আৰু খুৰীয়ে গামোচাখন পাক মাৰি লৈছে দেখিছে, কিন্তু মই পাক মাৰি লোৱা নাই। মোৰ এটা ডাঙৰ অসাৱধানতাৰ বাবে মোৰ চাব দেই, গামোচাখনত বহুত ডাঙৰকৈ জুই একুৰা লাগি গৈছিলে। ভাল গামোচাখনত লাগিলে মই ফটকৈ আঁতৰাই দিলোঁ, চাদৰ তাদৰত নালাগিলে ভাল। আৰু এইটো মোৰ অসাৱধানতাৰ বাবেই বুলিয়েই ক'ব লাগিব, যিহেতু গামোচাখন পাক মাৰি নল'লোঁ। নিজৰ সুবিধা অনুযায়ী ল'ব লাগে, মোৰে ভুল বাৰু। আৰু এনেদৰে যি হ'ল বাৰু। এনেদৰে অকণমান ফূৰ্তি কৰিলোঁ। চাওক, এয়া ছোৱালীজনীয়ে মই বিজুলী জ্বলাই, আমি যিহেতু তাইও ভয় কৰে, ময়ো যিহেতু ফটকা ফুটাব নোৱাৰোঁ, ভয় লাগে, এনেদৰেই বিজুলী জ্বলাই ফূৰ্তি কৰিলোঁ। আৰু এয়া আমাৰ এনেদৰেই আজি দীপাৱলী পাৰ হ'ল। আৰু গধূলি হৈছে এতিয়া, অকণমান দেৰিকৈ হ'ব আৰু খোৱা বোৱা কিবাকিবি ঘৰতে সৰু সুৰাকৈ আয়োজন কৰি খাইছোঁ পৰিয়ালটোৱে। আৰু এয়া খুৰীহঁতৰ ঘৰলৈ আহিছোঁ। খুৰীয়ে চাকি জ্বলাই আছে, খুৰাই লাইট ফিটিং কৰি আছে, আৰু খুৰীয়ে চাকি জ্বলোৱাত বিজি। মই অকণমান চালোঁহি আৰু আপোনালোককো দেখাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।